নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জু ৰংপিপি কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে CPIML দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ ফুলনি ডকমকা আৰু নাৰলংবতী এই তিনিখন ঠাইত বৃহস্পতিবাৰে CPIML দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে নিৰ্বাচনত অধিক ভোটৰ সংখ্যাৰে জয়যুক্ত কৰাৰ উদ্দেশ্যেৰে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবি কুমাৰ ভাংজ আৰু দলৰ সদস্যসকলে বৃহস্পতিবাৰে সমষ্টিটোৰ গাঁৱে গাঁৱে গৈ উক্ত সভাটি অনুষ্ঠিত কৰে দেনগাঁৱৰ পৰা আনন্দৰ প্ৰতিবেদন News.News কাৰ্বি আংলং নীলি পৰিষদীয় সমষ্টিৰ চকিহলা ব্লকত বৃহস্পতিবাৰে KSA, SYC আৰু আইসা এই তিনি সংগঠনে একত্ৰিত হৈ এখনি সংবাদমেল আয়োজন কৰে নীলি পৰিষদীয় সমষ্টিৰ চকিহলা ব্লকত বৃহস্পতিবাৰে KSA, SYC আৰু আইসা এই তিনি সংগঠনে একত্ৰিত হৈ এখনি সংবাদমেল আয়োজন কৰে সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্য আছিল আগন্তুক নিৰ্বাচনত কোনটো দলক মূল্যৱান ভোট দি জয়যুক্ত কৰিব লাগে এই লৈ উক্ত অনুষ্ঠানটিত আলাপ আলোচনা কৰে উল্লেখযোগ্য যে বুকাজান বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংটিক মূল্যৱান ভোট দি নিৰ্বাচনত জয়যুক্ত কৰিব বুলি CCU, KSA, BYF আদি সংগঠনে উল্লেখ কৰে দিল্লীৰ পৰা আনেলছন ৰংফাৰৰ প্ৰতিবেদন News.News কাৰ্বি আংলং Barat doana phanstami nilihin bestami aisa mate ni tum dadak non KSA nilip aro mate SYC nilip aro ni tum jelangsi bangso lama penalang li tum kaning jelang sande holo ile tum ma candidate chingmai petansi amlong atia phan pathudolo wafista nona bang puthara lang tum men chila phitsi amlong atia phan parchap lo masonsi mandel alang li na ikseklo lasi tum nile baro KSA pencenglok aisa la pen SYC pencenglok kado westame tum la bangso alam chidon dekhe la pen tum nile balong apang roton inti yam jobama mun chitame tum along development doan la pen model hospital tum hanaman pipo bolang postame tum nile pen chitame pondelo la pen la bangso alam along nile balong none phoyong se lang phan bahai thulu butan te ni tum nile balong ka phire me miason ni tum dolo rachi ni tum tamela bangso wa putha kalong ni tum same thamkhe don la pen ni tum chidon dakhe pusi lamphra bilo pardon ডকমকা স্থিত লংকাম তেৰণ অডিটৰিয়াম হলত বৃহস্পতিবাৰে ডকমকা প্ৰেছ ক্লাবৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উলমেলহেৰে উদযাপিত কৰা হয় কাৰ্বি আংলঙৰ ডকমকা স্থিত লংকাম তেৰণ অডিটৰিয়াম হলত বৃহস্পতিবাৰে ডকমকা প্ৰেছ ক্লাবৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উলমালহেৰে উদযাপিত কৰা হয় ডকমকা প্ৰেছ ক্লাবৰ সভাপতি খনসিং ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত অনুষ্ঠানত লাংহিন প্ৰেছ ক্লাবৰ সভাপতি ৰবিন বৰুৱা ৰুস্তম তকবি হাৰসিং ৰংপি বিক্ৰম তেৰণ আৰু গায়ক গায়িকাৰ লগতে ডকমকা প্ৰেছ ক্লাবৰ সাংবাদিকসকলেও উপস্থিত থাকে ডকমকাৰ পৰা আনন্দৰ প্ৰতিবেদন News.News কাৰ্বি আংলং আজিলৈ ইমানে ষ্টুডিঅ'ৰ মজাৰ পৰা মই বিদায় লৈছো চাই থাকিব News.News কাৰ্বি আংলং